আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ মই আজি আন এটি ভিডিঅ'। এই ভিডিঅ'টি মই দিছোঁ নেটৰ যিখন অসমীয়া প্ৰশ্নকাকত আছে সেই প্ৰশ্নকাকতখনৰ ওপৰত। আজি আপোনালোকক মই 8টা তথ্য দিবলৈ ওলাইছোঁ। ইয়াৰে প্ৰথমটি তথ্য আছে অৰুণোদয় যুগৰ কেইজনমান অসমীয়া লিখক হ'ল পূৰ্ণানন্দ শৰ্মা, দয়াৰাম চেতিয়া, বলৰাম ফুকন, কিনাৰাম সত্ৰিয়া, যজ্ঞৰাম দেওধাই বৰুৱা, কাতিৰাম গোহাঁই, জাতিৰাম গোহাঁই আৰু ধৰ্মকান্ত গোহাঁই। 2 নম্বৰ, অৰুণোদয় আলোচনীত প্ৰকাশ পোৱা দুখন বুৰঞ্জীৰ নাম হ'ল দেওধাই অসম বুৰঞ্জী আৰু কামৰূপ বুৰঞ্জী। 3 নম্বৰ, কলকতা নগৰ যেইজন দেখা নাই, মৃত্তিকাৰ কলচিতে আচই লুকাই, যেইজন দেখি আছে কলকতা ভুৱন, চকু দ্বাৰা কৰিলেক অমৃত ভোজন। এই কবিতাফাঁকি ৰচনা কৰিছিল কিনাৰাম সতীয়াই। তেখেতৰ যি কলিকতাৰ সুখ্যাতি নামৰ কবিতাটি আছে তাৰে অন্তৰ্গত। 4 নম্বৰ, আধুনিক ভাষা বিজ্ঞানৰ পিতৃপুৰুষ ফাৰ্ডিনাণ্ড ডি চৈচুৰৰ এ কোৰ্ছ ইন দ্য জেনেৰেল লিংগুইষ্টিক্স গ্ৰন্থখনক ডক্টৰ পোনা মহন্তই অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। এইটো খুব সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। 5 নম্বৰ তথ্যটি আছে লেংগুৱেজ প্লেজ এ গ্ৰেট পাৰ্ট ইন আৱাৰ লাইফ। এই কথাষাৰ লিঅ'নাৰ্ড ব্লুমফিল্ডে কৈছিল। লেংগুৱেজ প্লেজ এ গ্ৰেট পাৰ্ট ইন আৱাৰ লাইফ। 6 নম্বৰ তথ্য ঐতিহাসিক ভাষা বিজ্ঞানৰ আধাৰত ৰচনা হোৱা 3খন গ্ৰন্থ হ'ল সুনীতি কুমাৰ চেটাৰ্জীৰ দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ দ্য বেংগলী লেংগুৱেজ, বাণীকান্ত কাকতিৰ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আৰু কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা তত্ত্ব। এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, আপোনালোকে মনত ৰাখিব এই তথ্যটি। 7 নম্বৰ, ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক অষ্ট্ৰিক পৰিয়ালৰ কুল শাখাৰ ভাষাই যথেষ্টভাৱে প্ৰভাৱিত কৰা বুলি মন্তব্য দিছিল। আকৌ তেওঁ স্বৰমধ্যৱৰ্তী হঘোষ ধ্বনি অঘোষ ধ্বনিলৈ পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত বড়ো প্ৰভাৱ আছে বুলি মন্তব্য দিছিল। 8 নম্বৰ, মাধৱদেৱৰ চুৰধৰা ঝুমুৰাখনৰ আধাৰ হ'ল বৈষ্ণৱ কবি বিল্বমংগলৰ কৃষ্ণ কৰ্ণামৃত নামৰ গ্ৰন্থখন। গতিকে এই 8টা তথ্য আজি আপোনালোকক দিলোঁ। তথ্যকেইটা কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।